everyone, welcome back to my channel. আজি আহিছো বেংগলোৰত বিহু চাবলে হয় আজি জুবিন গাৰ্গ আহিছে আৰু অসম সোসাইটি বেংগলোৰে অৰ্গানাইজ কৰিছে গতিকে সোমালোহি এখন মেলা লাগিছে দেখুৱাম আপোনালোকক অলপ চলপ যিমান পাৰো আৰু আজি দেখুৱাবলে গতিকে খুব এক্সাইটেড আজি আৰু মোৰ লগত মোৰ দুজন বন্ধু আহিছে আই হোপ তাহাঁতিও ভাল পায় আৰু দেখুৱাই আছো জুবিনদাৰ বাবে আমি বাট চাই আছো আৰু এফালে মেলা লাগিছে বিভিন্ন ধৰণৰ ষ্টলছ আছে পিঠা আছে সেইফালে হ'ব জুবিনদা আহিব फले भूत जलोकिया विंग्स झाल लग रहा है कि नहीं फले सिंगरा फले घुगनी फले मिठाई लैसो आमी बहुत ভাল লাগিছে ইয়াতে একদম এনেকুৱা লাগিছে বেংগলোৰতে যেন অসম সোসাইটি বেংগলোৰৰ বাবে লাইক আমি বহুত থ্যাঙ্কফুল বহুত এটা ভাল এক্সপিৰিয়েন্স দিছে ইয়াতে থকা অসমীয়া সকলৰ বাবে খোৱা বোৱা হৈ গ'ল এতিয়া আমি লাহেকৈ ভিতৰলৈ সোমাম খুব ধুনীয়া লাইটিং কৰিছে ভাল লাগিছে বহুত আমি বহুত কিবা কিবি খালোঁ ঘুগনি চিঙৰা পিঠা পনা সেইফালে চলখান সেইফালে আছে টোপোলা ভাত অসমীয়া খাদ্য বিভিন্ন ধৰণৰ ভাল লাগিছে এতিয়া যাম আমি মঞ্চৰ ওচৰলৈ য'ত জুবিন গাৰ্গ আহিব সেইফালে দেখিছে আপোনালোকে এইফালে স্ক্ৰীনৰ ছিষ্টেমো কৰিছে এইফালে টেবলো আছে ইয়াতে বহি মানুহে খাইছে খুব ভাল লাগিছে कैसा लग रहा है बताओ अच्छा लग रहा है कि नहीं की खाजे खाजे कुही पाते मन मोर बलिया करे कुहू कुहू कुरीर माते এইখিনিতো সকলোৱে মই যা যা শুনিছো সকলোৰে টিকেট হৈ গৈছে সকলো আহিব Lang tôi đón ngài ly
Ramesh Reddy ji and me, and behalf of all of Bengaluru, for contributing so much to our city, making this city one of the best in the country. You all have added so much of value. You have created so much of value and wealth in this city. On behalf of all of you, I have just one very exciting news for all of you. Last year, and the beginning of this year, sorry, if you remember, 2023, there were lot of floods in so many parts of Assam. And from here in Bangalore, we all went to Assam and helped in relief activities, distributing ration, medical supplies, and all of these things to the people of Assam. On our way back, I went and visited Assam's dynamic Chief Minister, who all of us love so dearly, Himanta Da. And I told Himanta Da about the crazy fan following that he has even in Bangalore, and updated him of the activities of ASME Society in Bangalore and my desire to organize a Northeast Music and Culture Festival here in Bangalore to celebrate the culture of Northeast here. Himanta Da was very open to the idea, and he said that the government of Assam will sponsor the Northeast Festival in Bangalore. It will be a 2-day festival, and we will be organizing it this very year to celebrate the rich culture of Assam, Northeast, and the beautiful bond that all of us share in this our own city of Bengaluru. So I hope we will all be able to organize this very important program. Thank you so much, and my namaste to Zubinda. Namaste. Thank you everybody. I now request Satish Anna to wish all of you.
এতিয়া আহি ঘৰ সোমালোহি আৰু এতিয়া বাজিছে অলমষ্ট 10:30 PM আজি অলপ জল্দি শেষ হৈ গ'ল শ্ব' কিয়নো কিবা ইলেকশ্যনৰ কাৰণে কিবা টাইম লিমিট দিয়া হৈছে বাট আজিৰ অনুভৱটো একদম বেলেগ ধৰণৰ মই কেতিয়াও ভবা নাছিলোঁ যে নিজৰ ঘৰৰ পৰা ইমান দূৰত আহি এনেধৰণৰ এটা বিহু ফাংচন চাবলৈ পাম so I'm really very glad to be a part of it and I thank the Assam Society of Bangalore for conducting such a huge event for all the people out there and আমি বহুত সুখী এই ফাংচনটোৰ এটা পাৰ্ট হ'বলৈ পাৰি আৰু আজি জুবিন দাৰ গানখিনি শুনি ইমান নষ্টেলজিক ফিল হৈ গ'ল যে এনেকুৱা লাগিলে যে সৰুতে আমি স্কুল লাইফত এতিয়াও মনত আছে আমাৰ বিহুটোত সদায় বিহু ফাংচন হয় মা মই আৰু মোৰ ফ্ৰেণ্ডছখিনি পাপাও যায় কেতিয়াবা বা আমি সকলোবোৰ লাইক একদম এক্সাইটেড হৈ থাকোঁ কেতিয়া বিহু ফাংচন হ'ব কেতিয়া চেলিব্ৰিটি ছিংগাৰ আহিব গাবৰ কাৰণে আজি সেই দিনটো যেন আকৌ আহি গ'ল জীৱনত তেনেকুৱা লাগিলে তাকো ঘৰৰ পৰা ইমান দূৰ বেংগলোৰত যেন আকৌ পাম কেতিয়াও ভবা নাছিলোঁ গতিকে আই এম ৰিয়েলি ফিলিং ভেৰি লাকি অলছ' আৰু মোৰ বন্ধুহঁতেও বহুত ভাল পালে তাহাঁতৰো এক্সপিৰিয়েঞ্চ খুব ভাল গ'ল আজি আৰু আশা কৰোঁ আগলৈও যাতে আছাম ছ'চাইটি এনেধৰণৰ কিবা কিবি প্ৰগ্ৰাম কণ্ডাক্ট কৰে হয়তো কৰি আহিছে মই তেনেকৈ ইমান নাজানো জাষ্ট মাই ফাৰ্ষ্ট বিহু ইন বেংগলোৰ চ' এণ্ড আই লাভড ইট আই ৰিয়েলি লাভড ইট আৰু জুবিন দাৰ কথা কি ক'ম আপোনালোকেতো জানেই লাইক ফেণ্টাষ্টিক বহুত ভাল আছিল সকলোখিনি গানেই বহুত ভাল লাগিলে লাষ্টৰ গানটো মই নিজকে ৰখাব নোৱাৰিলোঁ বিহুত যেতিয়া মই লং গানটো ষ্টাৰ্ট হ'ল চবেই তাতে বিহু নাচা আৰম্ভ কৰি দিলে ময়ো আৰু খানাও লাইক নেক্সট লেভেল বহুত ভাল আছিলে প্ৰতি অলমষ্ট আমি চব ষ্টলছত গৈ ট্ৰাই কৰিলোঁ কিবা নে কিবা চ' ৰিয়েলি ফুল এণ্ড ভাল লাগিলে বহুত আপোনালোকে যদি বেংগলোৰত আছে হয়তো এইবাৰ যদি মিছ কৰিলে নেক্সট টাইম বিহুত নিশ্চয় যাব বিহুৰ আগতেই হয় বিহুৰ এতিয়া আজি যেনেকৈ কণ্ডাক্ট কৰিলে আজি 9 তাৰিখ আজি যেনেকৈ কণ্ডাক্ট কৰিলে তেনেকেই হ'ব বিহুৰ টাইমত নহয় বিহুৰ আগতেই হ'ব প্ৰি ফাংচন আপোনালোকে নিশ্চয় যাব চাবলৈ কাৰণে বহুত ভাল লাগিব আপোনালোকৰ এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' টিল দি এণ্ড এণ্ড ইফ ইউ লাইক মাই ভিডিঅ' ডোণ্ট ফৰগেট টু subscribe to my channel and also like my videos and if you like you can also share my videos